স্বাগতম জনাইছোঁ। আজি হ'ল শুক্ৰবাৰ আৰু চাওঁতে চাওঁতে আমাৰ যোৰহাট যাবৰে হৈ গ'ল, কাৰণ স্কুলো খুলিবৰ হ'ল আৰু এমাহ যিহেতু ৰূপৰ প্ৰায় গ্ৰেছত থকা গেপ হৈ যাব, গতিকে সি আকৌ হয়তো আমনি কৰিব পাৰে। সেইকাৰণে ভাবিছোঁ সোনকালে যোৰহাট গৈ তাক আকৌ ক্ৰেছলৈ নি অলপমান তাক এডজাষ্ট কৰাই দিলে সি তেতিয়া আমনি নকৰিব চাগে। আৰু সেইকাৰণে আমি হয়তো সোমবাৰ নহ'লে মঙলবাৰ আমি যোৰহাট ৰিটাৰ্ণ হ'ম। সেইবাবে এইবাৰ সঁচা কথা ক'বলৈ গ'লে মোৰ ইমান ফুৰা নহ'লে, কাৰণ মই ৰূপকো লৈ আহিছিলোঁ আৰু তাক লৈ ফুৰিবলৈ অকণমান অসুবিধাও হয়, গতিকে ইমানটো মোৰ ফুৰা নহ'লে। কিন্তু আজি ভাবিছোঁ অকণমান পিছবেলা ওলাই যাওঁ আৰু ক'ত গ'লোঁ কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখাম। এতিয়া বৰ্তমান মই শুই উঠি ব্ৰেকফাষ্ট কৰি প্ৰায় ৰেডি হৈ আছোঁ আৰু এতিয়া মই ৰূপক অলপমান ফ্ৰেছ কৰাই লওঁ আৰু তাৰপিছত কি কৰিলোঁ সকলো আপোনালোকক দেখাম। গতিকে আপোনালোকে আজি মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। এতিয়া ৰূপক গা চা ধুৱাই আজৰি হ'লোঁ, হৈ মেলি পেলাই এতিয়া এইটোৱে বদমাছ খেলি আছে। এইফালে আহা, এইফালে আহা, এইফালে আহা, আহা। বদমাছে পূৰা উৎপাত কৰি আছে, মানে ইয়াত একদম ক'ব নোৱাৰা হৈ আছে, সি ক'ত আছে সি গমেই নাপায়। আৰু এতিয়া ভাবিছোঁ আপোনালোকক বা ঘৰত বৰ ধুনীয়াকৈ ফুল কৰিছে বাৰ শাহুমাই আৰু বায়ে মিলি, খুব ধুনীয়া হৈছে ফুলখিনি। গতিকে ভাবিছোঁ আপোনালোকক আজি বা ঘৰটো অকণমান ফুলখিনি বা বা ঘৰটো অকণমান দেখাওঁ। গতিকে ব'লক আজি বা ঘৰৰ অকণমান ফুলখিনি চাই লওঁ। আজি মই অকণমান আপোনালোকক বাৰ ঘৰখন দেখুৱালোঁ, কাৰণ তেওঁলোকে এখন ঘৰ নতুনকৈ এতিয়া বনাইছিলে। গতিকে আমি এতিয়া তেওঁলোক গ্ৰাউণ্ড ফ্ল'ৰত থাকে আৰু ওপৰৰ ফ্ল'ৰকেইটা বনোৱা হোৱা নাই, আধা কাম চলি আছে এতিয়া, হয়তো অহা বছৰ মানে সম্পূৰ্ণ হ'ব চাগে। গতিকে এতিয়া যাওঁ আকৌ তললৈ, আৰু ৰূপো মাতটো শুনিছোঁ, সি চাগে মোক নেদেখি আমনি কৰিছে। ঠিক আছে তেতিয়াহ'লে এতিয়া ভাত খাই লওঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এতিয়া আহি আমি পাই গ'লোহি, যথেষ্ট ভাগৰো লাগিছে
আৰু যিহেতু আমি খাই আহিছোঁ গতিকে এতিয়া আৰু ভোক নাই খাবলৈ, গতিকে এতিয়া শুলেই হ'ল। কিন্তু ৰূপ যে এতিয়া শুব অহা ক্ষীণ, কাৰণ সি এতিয়া শুওঁতে 1টা বজাবগৈ আৰু 1টা বজাৰ পিছত মোৰ খোৱা নহয়। গতিকে এতিয়া সি খেলিয়ে আছে বৰ্তমান, তাকো অলপ খুৱাই দিওঁ, যিহেতু এতিয়া অকণমান দেৰিয়ে হৈ গ'ল। আৰু আজিৰ দিনটো সঁচাকৈ বহুত বেছি ভাল লাগিলে। বতৰো যথেষ্ট বেয়া আছিলে, কিন্তু তথাপিও দিনটো ভালে ভালে পাৰ হৈ গ'ল। আৰু আজি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ, শুভৰাত্ৰি।